দাসাই ফেষ্টিভেলটো বছৰি পাতিবৰ কাৰণে বিটিআৰ চৰকাৰৰ পৰা 10 লাখ কোটি টকা আমি দিম। সান্থালী জনগোষ্ঠীৰ যিবিলাক আগৰ সময়ত সমস্যা আছিলে, বিভিন্ন স্ট্ৰাগল আছিলে, সেইবিলাক লাহে লাহে সমাধান হৈ আহিছে। चिरां जिल्लानि आमतला बालापारा गामियाव सान्ताली हारिनि 11थि दासाइ फोरबोआ जालाङो। 23 अक्ट'बर खालार खालियाव आमतला बालापारा गामिनि गुदि फरायसालिनि गेलेग्रा फोथाराव सान्ताली हारिनि 11थि दासाइ फोरबोआव बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बाहागो लानानै 1000 बोसोर सिगांनिफ्राय सान्ताली हारिनि फालिबोनाय दासाइ फोरबोआव बाहागो लानो मोनना गोजोननाय फोरमायनानै बिनि सोमोन्दै मोजाङै मिथिनो हादों होनना बुङो। आरो फैगौ समाव दासाइ फोरबो खुंनो थाखाय बिटिसि सोरखारनिफ्राय बोसोराव 10 लाख राङै अनसुंथाइ होनाय जागोन। बिरसा मुन्डानि मुङाव 10 कौटि रांनि भवन लुफुंनायनि थाखाय बिटिआर गोरोबथायाव थाखानाय बायदि गिबि मन्थ्रिया सेंसन खालामबाय। हानि बेले बेजेनि थाखाय लुफुंनाय खामानिया एसे उन जानानै दं होनना बुङो। আমাৰ বড়োলেণ্ডত বসবাস কৰা আৰু অসমত বসবাস কৰা যিখিনি আমাৰ সান্থালী মোৰ দাদা ভাইসকল আছে, সকলোলৈ দাসাই পৰ্বৰ শুভেচ্ছা জনাইছোঁ। আৰু সেইটো বহুত বছৰ আগৰ পৰাই, প্ৰায় 1000 বছৰৰ পৰাই এই দাসাই ফেষ্টিভেল সান্থালীসকলে সেইটো উদযাপন কৰি আহিছে। আৰু ইয়াৰ উদ্দেশ্যটো হৈছে যে এইবিলাক অসামাজিক শক্তিবিলাক, যিটো অপশক্তি, সেইবিলাক নাশ কৰাৰ কাৰণে এই দাসাই ফেষ্টিভেলত বিভিন্ন মন্ত্ৰ, বিভিন্ন নাচ কৰি পেলাই এইটো কোৱা হয়। আৰু এইটো মা দুৰ্গাৰ যিটো উৎসৱ, ইয়াৰ সময়তে কৰা হয়। মই বহুত বছৰৰ পৰা দেখিছোঁ, কিন্তু আজি উপস্থিত থাকি আৰু বেছি মই ভালকৈ জানিবলৈ সক্ষম হৈছোঁ। মই আশা ৰাখিছোঁ মা দুৰ্গাই যিখিনি আমাৰ সান্থালী দাদা ভাই ভনীসকল আছে, সকলোকে ভালকৈ ৰাখিব, মংগল কুশলে ৰাখিব আৰু দুখ দুৰ্যোগবিলাক দূৰ হ'ব। সান্থালী জনগোষ্ঠীৰ যিবিলাক আগৰ সময়ত সমস্যা আছিলে, বিভিন্ন স্ট্ৰাগল আছিলে, সেইবিলাক লাহে লাহে সমাধান হৈ আহিছে। অনাগত দিনত প্ৰত্যেকটো সমস্যা সমাধান হয় এটা সুস্থ সমাজ হিচাপে, উন্নত সমাজ হিচাপে আগবাঢ়ি যাব পাৰিব, এইটো বিশ্বাস ৰাখিছোঁ। আৰু আজি মোৰ লগত ইয়াত আমাৰ যিটো আদিবাসী কাউন্সিলৰ চিফ এক্সিকিউটিভ ডাঙৰীয়া আছে দুৰ্গা হাজদা, তেখেতকো মই শুভেচ্ছা জনাইছোঁ দাসাই ফেষ্টিভেলত। আৰু কাউন্সিলে যিবিলাক কাম কৰিব, আমি যিবিলাক কাম কৰিম, আমি আলোচনা বিলোচনা কৰি সান্থালী কমিউনিটিৰ আগবাঢ়ি যোৱাৰ কাৰণে যিখিনি পাৰোঁ একেলগে কাম কৰি যাম। মই সকলোকে অনুৰোধ কৰিছোঁ, অলপ শিক্ষা দীক্ষা, স্কিল ডেভেলপমেণ্ট, বেলেগ কামবিলাকত গুৰুত্ব দিব লাগে। কাৰণ সশস্ত্ৰ সংগ্ৰামৰ নামত 20-30টা বছৰ আমাৰ আমি অলপ পিছ পৰি গ'লোঁ। এতিয়া আমি ভাল সুযোগ পাইছোঁ, ভাল সময় পাইছে, আৰু সকলো নিজৰ নিজৰ উদ্দেশ্য হিচাপে একৰ্ড কৰিছে, ভাল পৰিৱেশ আনিছে। গতিকে সামাজিক সংগঠনবোৰৰ লগত মিলি পেলাই সমাজখন আগুৱাই লৈ যোৱাৰ কাৰণে কাম কৰিব লাগিব। কাৰণ জনসাধাৰণে খুব পজিটিভ হয়। সেই পজিটিভ আৰু আমাৰ যিটো জনসাধাৰণ, সেইটোক লৈ আগবাঢ়ি যোৱাত বহুত বেছি জটিল নহয়, কিন্তু আমি সকলো মিলি পেলাই সমাজখন আগবাঢ়ি যাব লাগিব। আৰু আজি আমি দাসাই ফেষ্টিভেলটো বছৰি পাতিবৰ কাৰণে বিটিআৰ চৰকাৰৰ পৰা 10 লাখ কোটি টকা আমি দিম। আৰু যিটো বিৰছা মুণ্ডা ভৱন আমাৰ হ'ব লাগিছিলে 10 কোটি টকাৰ, এইটো ইতিমধ্যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই একৰ্ডত যিহেতু আছিলে সেইটো চেংচন কৰি দিছে, কিন্তু অলপ ভূমিৰ প্ৰব্লেমৰ কাৰণে পিছ পৰি আছে। এইকাৰণে ভূমিত অলপমান সৰু এটা বিবাদ আছে। মই আমাৰ সংগঠনসকলক অনুৰোধ কৰিছোঁ, সেইটো শেষ কৰি দিলে নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰিম। ছাৰ, যোৱাকালি নিকা ধমলপুৰৰ টাইচন ভূষণৰ ঘৰত যিটো ঘটনা হৈছে, ইয়াৰ ভিতৰত কি ক'ব? ময়ো শুনিবলৈ পাইছোঁ যে ইয়াৰ ওপৰত মই SP-ৰ লগত, DC-ৰ লগত কথা পাতিছোঁ যে কি হৈছে, এইটো এনকুৱাৰী কৰিব লাগে আৰু ইয়াৰ ওপৰত ৰিপৰ্ট ছাবমিট কৰিব লাগে। लोगोसेनो दासाइ फोरबो फालिनाय सोमोन्दै सान्ताली हारिनि गुबुन सासे दैदेनगिरिया खौरांगिरिनि सिगाङाव ओरैबायदि बुङो। হয়, আজি আমতলা বালাপাৰাত যিটো 11তম দাসাই উৎসৱ, এই উৎসৱ আমি উদযাপন কৰিলোঁ। উদযাপন সমিতিৰ হৈ প্ৰায় 30টা দলে অংশগ্ৰহণ কৰিছিল। আৰু ইয়াৰ মূল উদ্দেশ্যটো হ'ল যে সাঁওতাল জনগোষ্ঠীৰ যি পৰম্পৰা, লোকসংগীত আৰু লোকনৃত্য, ইয়াক বজাই ৰখা। আৰু বিগত দিনৰ পৰা অসম চৰকাৰে আমাক চাহ জনগোষ্ঠীৰ নামেৰে নামাকৰণ কৰি আহিছে। ইয়াৰ প্ৰতিবাদ স্বৰূপে অথবা সাঁওতাল জনগোষ্ঠী যে সুকীয়া জনগোষ্ঠী, তেওঁলোকৰ কালচাৰ, সংস্কৃতি, ভাষা, ৰীতি নীতি আছে, ইয়াকে আমি প্ৰমাণ কৰিবলৈ এই অনুষ্ঠান কাৰ্যসূচী লোৱা হৈছে। আৰু আমাৰ যি জাতীয় পৰম্পৰা আৰু জাতীয় চেতনাবোধ আনাৰ কাৰণে আমি এই প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আৰু ইয়াত আজি আপোনালোকে দেখিবলৈ পাইছে যথেষ্ট মানুহৰ সমাগম হৈছে। আৰু আমিও অসম চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে এই
কলা সংস্কৃতিৰে ভাষাৰে ৰীতিৰে ভৰপূৰ এই চাওতাল জনগোষ্ঠীক কিহৰ কাৰণত অসম চৰকাৰে চাহ জনগোষ্ঠী বুলি নামাকৰণ কৰিছে গতিকে আমি তীব্ৰ বিৰোধিতা কৰিছোঁ ইয়াত চাওতাল ছাত্ৰ সন্থা আদিবাসী ছাত্ৰ সন্থা আৰু দাসাই উৎসৱৰ যি অভ্যৰ্থনা সমিতিৰ আমি যৌথ উদ্যোগত এই কাৰ্যসূচী লৈছিলোঁ গতিকে আজিৰ এই পবিত্ৰ ক্ষণত সকলোকে মা দুৰ্গাৰ আশীষ লৈ আমিও আহ্বান জনাম বা আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৱে মংগলে থাকক সকলোৱে সুকলমে থাকক আৰু এই বছৰটো যাতে ভালে ভালে যায় তাৰ বাবে আমি দেৱী দুৰ্গাৰ ওচৰত শৰণ মাগিছোঁ এই ফেষ্টিভেলটো উদযাপন কৰাৰ মেইন উদ্দেশ্য হ'ল যে আমাৰ জাতীয় যি উৎসৱ হয় এই উৎসৱটো আমি ৰক্ষা কৰা এই উৎসৱটো প্ৰচাৰ প্ৰসাৰ কৰাৰ যে পাব্লিচিটি এই উৎসৱৰ জৰিয়তে অসম চৰকাৰক চাওতাল জনগোষ্ঠী হিচাপে আমি যি স্বীকৃতি প্ৰদান কৰা এই বিষয়ক লৈ আমি এই কাৰ্যসূচীটো ৰূপায়ণ কৰিছিলোঁ আৰু আজি 30টা দলে অংশগ্ৰহণ কৰাৰ পিছত আমি 30টা দলক যি চাওতালী মাদল এই মাদলক আমি তেওঁলোকক অনুদান হিচাপে বা আমি তেওঁলোকক গিফ্ট হিচাপে প্ৰদান কৰিছোঁ যাতে তেওঁলোকে নিজৰ কলা সংস্কৃতি বজাই ৰাখিব পাৰে এই মাদলৰ জৰিয়তে সকলো ধৰণৰ নাচ গান লোকসংগীত লোকনৃত্য যিটো প্ৰদৰ্শন কৰা হয় যাতে এই মাদলৰ জৰিয়তে তেওঁলোকে যাতে নিজৰ লোক সংস্কৃতি বজাই ৰাখিব পাৰে আৰু যাতে ভৱিষ্যতৰ দিনত যাতে তেওঁলোকে উন্নতিৰ পথত লৈ যাবলৈ সক্ষম হয় হয় আজি আমি আনন্দিত হৈছোঁ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই বছৰি 10 লাখ টকাৰ সাহায্য ঘোষণা কৰিছে আমিও আশাবাদী যাতে এই 10 লাখ টকা দি যাতে আমি এই অনুষ্ঠানখন পালন কৰিব পাৰোঁ বা সুকলমে যাতে আমি উৎসৱখন পাতিব পাৰোঁ তাৰ বাবে ব্ৰিটিছ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেধৰণৰ ব্যৱস্থাই চাওতাল জনগোষ্ঠীৰ উন্নতিৰ সাধনৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব বুলি আমি আশাবাদী তেতিয়া মই আৰু বেছিকৈ Ini tema yuk kena bojol hembrom yang lagi menewar itu. Tapi ini taya. Ina tainom do noy aburen hor dasai se idike gua ona dasai do nongka leka jeleka no Dasai Festival Committee plus Santal Saito Purisot Tren Ho